চাহ বাগিচাৰ যি কৰ্তৃপক্ষ আছে আৰু মুখ্য পৰিচালক আছে তেখেতসকলক আমি সকিয়নি দিব বিচাৰিছোঁ। আমাক ইয়াত যি ধৰণে আজি কাৰ্যসূচী আছিলে, আমাৰ মিটিং আছিলে তেখেতসকলৰ লগত, তেখেতসকলে আমাক এটা সময় দি পেলাই আজি তেখেতসকলে পলায়ন কৰিছে। চাহ বাগিচাত দুপে বাঢ়ি আহিছে মালিক পক্ষৰ দুৰ্নীতি আৰু অনিয়ম। তাৰে এক জ্বলন্ত উদাহৰণ নগাঁও জিলাৰ খালনা চাহ বাগিচাত অনিয়মিতভাৱে নিযুক্তি প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। আলোচনা কৰি পেলাই তেওঁলোকে ক'লে যে ইয়াত যি নিযুক্তি প্ৰদানৰ যি প্ৰক্ৰিয়া আছে গোটেইখিনি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অৰ্থাৎ সংগঠনৰ লগত বহি আলোচনাৰ মাধ্যমত কৰা হ'ব আৰু তেওঁলোকে যি ইয়াত নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত যি অনিয়ম হৈছিলে সেই অনিয়মটোক তেওঁলোকে সংশোধন কৰিব বুলি 10 দিনৰ সময় লৈছিলে আৰু 10 দিন সময় উকলি আজি প্ৰায় 22-23 দিন হৈ আছে। তাৰপিছত তেওঁলোকে কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা নল'লে। তাৰপিছত আমি তেওঁলোকক যোৱা 5 তাৰিখে এক পত্ৰযোগে তেওঁলোকক অৱগত কৰিলোঁ যে আমাৰ লগত এই বিষয়টোৰ ওপৰত আলোচনা কৰিব লাগে বা এই সমাধানৰ ক্ষেত্ৰত তেওঁলোকে আলোচনাত বহি পেলাই সমাধান কৰিব লাগে। তাৰপিছত তেওঁলোকে আমাক যোৱা 5 তাৰিখেই আমাক এক লেটাৰ ইস্যু কৰিলে, পত্ৰযোগে আমাক জনালে যে আমি 5 তাৰিখে নহয় 6 তাৰিখে আমি MIP অৰ্থাৎ মেডিকেল ইনস্পেক্টৰ অফ প্লান্টেশ্যন তেওঁ আমাৰ লগত থাকিব আৰু বাগিচা কৰ্তৃপক্ষৰ লগত সংগঠনৰ এক ট্ৰাইপাৰ্টি টক হ'ব, য'ত এই বিষয়টোৰ ওপৰত আলোচনা কৰি পেলাই সমাধান কৰা হ'ব বুলি তেওঁলোকে আমাক এক লেটাৰ ইস্যু কৰিলে। এনে নিযুক্তি প্ৰক্ৰিয়াক আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিয়ে গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি নিন্দা কৰিছে বাগিচা কৰ্তৃপক্ষক। উক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ আচাৰ প্ৰতিবাদ কৰাৰ পিছত বাগিচা কৰ্তৃপক্ষই আলোচনাৰ বাবে 3 দিনৰ সময় লয়, যদিও আলোচনাৰ বাবে ওলাই নাহিল। জুলাই 2021 তাৰিখে কলিয়াবৰ মহকুমা কাৰ্যালয়ত এক আলোচনা কৰা হয় আৰু আলোচনাত MIP মেডিকেল ইনস্পেক্টৰ অফ লেবাৰ প্লেণ্টেশ্যন মহোদয়ৰ জৰিয়তে আলোচনা কৰা হয়। MIP মহোদয়ে 10 দিনৰ সময়ৰ প্ৰতিশ্ৰুতি দিও আলোচনাৰ বাবে আগবাঢ়ি নাহিল। পুনৰ বাগিচা কৰ্তৃপক্ষই 6 আগষ্ট 2021 তাৰিখৰ সময় দিয়ে যদিও উপস্থিত নহল। বাগিচাৰ শিক্ষিত যুৱক যুৱতীৰ নিযুক্তি প্ৰদান কৰাত বিধি পথালি দি কিদৰে নিযুক্তি প্ৰদান কৰিলে সেয়া ৰহস্যৰ বিষয়। তেওঁলোকে বাগিচা কৰ্তৃপক্ষ আৰু মেডিকেল ইনস্পেক্টৰ অফ প্লান্টেশ্যন MIP তেজপুৰ, তেওঁৰ নাম হ'ল প্ৰদীপ কুমাৰ লস্কৰ, তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে 10 দিনৰ ভিতৰত আমি আকৌ বহি পেলাই এই বিষয়টোৰ ওপৰত আলোচনা কৰি পেলাই সমাধান কৰাৰ চেষ্টা কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি 10 দিন উকলি আজি প্ৰায় 22-23 দিন হৈ আছে। তাৰপিছত আমাৰ ফালৰ পৰা সংগঠন ফালৰ পৰা এক পেড যোগে যেতিয়া তেওঁলোকক জনোৱা হ'ল যে আমাৰ যি 10 দিন সময় ইতিমধ্যে উকলি গ'ল, আমাৰ লগত কোনো ধৰণৰ আলোচনা বহা নাই, গতিকে আমাৰ লগত আলোচনা কৰিব লাগে বুলি আমাৰ ফালৰ পৰা পত্ৰযোগে জনোৱা হ'ল। তাৰপিছত তেওঁলোকে আমাক যোৱা 5 তাৰিখে পত্ৰ প্ৰেৰণ কৰি পেলাই জনালে যে 5 তাৰিখে নহয় 6 তাৰিখে সংগঠন অৰ্থাৎ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বাগিচা কৰ্তৃপক্ষ আৰু MIP মেডিকেল ইনস্পেক্টৰ অফ প্লান্টেশ্যন আমাৰ লগত বহি পেলাই এই বিষয়ে আলোচনা কৰিব বুলি অৱগত কৰিলে। আৰু আজি 6 তাৰিখ
হ'ল আজি 6 তাৰিখে আমাৰ হাতত লেটাৰ আছে। আমি লেটাৰ দেখাব পাৰিম যে 6 তাৰিখত তেওঁলোকে আমাক এয়া লেটাৰ আছে আমাৰ হাতত। লেটাৰত স্পষ্টভাৱে আশাই তেনে কাৰ্যক সমৰ্থন নকৰে বুলি সকীয়াই দিয়ে। এতিয়া উক্ত বিষয়ৰ ওপৰত গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে আশা নগাঁও জিলা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট TT নিউজ অসম। মেডিকেল ইন্সপেক্টৰ অফ প্লান্টেশ্যন তেওঁ ইতিমধ্যে কোনো ধৰণৰ আমাৰ লগত যোগাযোগত নাই। তেওঁলোকে আমাৰ লগত কোনো মিটিঙত কোনো মানুহে নাই, ইয়াত বাগিচা কৰ্তৃপক্ষও নাই, MIPও নাই, কোনো নাই। মানে আমাৰ লগত তেওঁলোকে যি ছল চাতুৰি কৰি আছে, আমাৰ লগত যি কুটিল ৰাজনীতিৰ যি তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে, এয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু অৱগত কৰি দিব বিচাৰোঁ যে এনেধৰণৰ খেল যাতে আমাৰ লগত নেখেলক। অৰ্থাৎ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু শ্ৰমিক হৈ পেলাই ইয়াত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ আমাৰ লগত যিটো খেল খেলি আছে এই অতিকৈ ঘৃণনীয় খেল, একদম ইয়াক আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। আমি ধিক্কাৰ জনাইছোঁ চালনা বাগিচাৰ কৰ্তৃপক্ষ আৰু ইয়াৰ লগতে সম্পূৰ্ণৰূপে জড়িত হৈ আছে ACMSৰ বিষয়ববীয়াসকল। তেওঁলোকো আমাৰ লগত যি কুটিল ৰাজনীতি খেলাত তেওঁলোকে সম্পূৰ্ণৰূপে সহযোগ কৰি আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আজি যি আমাৰ সভা আছিলে, সভাত আহি আমি দেখিলোঁ যে তেওঁলোকেতো আমাৰ লগত কোনো ধৰণৰ আলোচনাত নবহিলে। তেওঁলোকে পলাতক অৱস্থাত আছে, কাৰণ তেওঁলোকে আমাক লেটাৰ ইছ্যু কৰি পেলাই যিহেতুকে কোনো ধৰণৰ সভাত অহা নাই, তাত আমি গম পালোঁ যে তেওঁলোকে নিশ্চয় ইয়াত কিবা ডাঙৰ দুৰ্নীতি আৰু ষড়যন্ত্ৰমূলক তেওঁলোকে খেল এটা খেলি আছে। গতিকে আমি পুনৰবাৰ সকীয়াই দিব বিচাৰোঁ যে তেওঁলোকে আমাৰ লগত যি ষড়যন্ত্ৰ কৰিব বিচাৰি আছে, সাৱধান হৈ যাওক। আৰু লগতে এই ষড়যন্ত্ৰত যি ACMSক সাঙুৰি লৈ পেলাই আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰি আছে, তাক আমি সকীয়াই দি আছোঁ যে বাগানৰ ইউনিটৰ যিসকল ACMSৰ যিসকল বিষয়ববীয়া আছে, তেওঁলোকে ইয়াৰ পৰা বিৰত থাকক। অন্যথা আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ কিন্তু আমি কোনো কুণ্ঠাবোধ নকৰোঁ। আমি ইয়াৰ ওপৰত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হৈ যাম আৰু তেওঁলোকে আমাৰ চকুৰে দেখিবলৈ পাব। তাত আমাক দায় দুখ ধৰি পেলাই পিছত লাভ নহ'ব, কাৰণ তেওঁলোকে ইয়াৰ বাবে দায়ী তেওঁলোকো হয়। আৰু আমি অৱগত কৰি দিব বিচাৰোঁ যে ইয়াত যি নিযুক্তি প্ৰদানৰ যি প্ৰক্ৰিয়া আছে, সম্পূৰ্ণ প্ৰক্ৰিয়াটো প্লান্টেশ্যন লেবাৰ এক্টৰ মতে হ'ব লাগিব। অন্যথা আমি আইনৰ কাষ চাপিবলৈ আমি বাধ্য হ'ম।